গুড মৰ্নিং এভৰিৱান মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ আজি মই আছোঁ শিৱসাগৰত আচলতে মোৰ মাৰ ঘৰ হয় মই বহুত দিন ধৰি ঘৰলৈ আহিব পৰা নাছিলোঁ মই মে মাহতে লাষ্ট টাইম আহিছিলোঁ যেতিয়া লকডাউন অলপ শিথিল কৰিছিলে বিহুৰ পাছত তেতিয়া ঘৰলৈ আহিছিলোঁ এৰাতিমান থাকি আকৌ গুচি গ'লোঁ হাজবেণ্ডৰ বেছি সময় নাথাকে সেইকাৰণে ঘৰলৈ অহাই নহয় আৰু আমি লখিমপুৰত থাকোঁ শিৱসাগৰলৈ অলপ দূৰ হৈ যায় কেতিয়াবা ডিব্ৰুগড়লৈ অহা হয় যদিও আকৌ শিৱসাগৰ অহা নহয় এবাৰ কেইদিনমান থাকিম বুলি আহিছোঁ আৰু কেইটামান বিশেষ কামো কৰিবলগীয়া আছে আৰু আমাৰ ঘৰ আচলতে গাঁৱত হয় শিৱসাগৰ মেইন টাউনৰ পৰা প্ৰায় 20 কিলোমিটাৰছমান আহিব লাগে গাঁৱতটো বিশেষ বেছি একো অসুবিধা নহয় যদি ৰাস্তা পদূলি ভাল হয় তেতিয়াতো একো প্ৰব্লেমে নহয় কিন্তু আমাৰ ঘৰৰ ওচৰত এটা মথাউৰি আছে সেই মথাউৰিটো 5 কিলোমিটাৰমান অলপ কেঁচা ৰাস্তা আছে বাৰিষা হ'লে মানুহৰ ওলোৱা সোমোৱা সেইবিলাক অলপ কষ্ট হয় আৰু এই ৰাস্তাটো আমি যেতিয়া পঢ়িছিলোঁ স্কুলত তেতিয়া আমি চাইকেল লৈ অহা যোৱা কৰিছিলোঁ বোকা পানী দিনত বহুত কষ্ট হৈছিলে এতিয়াও সেইটো মানে ৰাস্তা একেভাগেই আছে ইমান বছৰৰ পাছতো চৰকাৰে মানে তেনেদৰে বনাই দিয়া নাই কিন্তু এতিয়া শুনি আছোঁ যে ব্লক এটা পাৰিলেতো ভালেই হ'ব মানুহৰ অহা যোৱা কৰোঁতে সুবিধা হ'ব আশা ৰাখিছোঁ সোনকালে চৰকাৰে কামখিনি কৰি দিব আৰু মই আজি আচলতে আপোনালোকৰ মোৰ বাৰীখনত কি বস্তু আছে আৰু মোৰ বিয়াৰ আগতে কিছুমান প্লান্টেশ্যন কৰিছিলোঁ ফলমূলৰ গছ ৰুইছিলোঁ সেইবিলাক বৰ্তমান গছবিলাক ডাঙৰ হৈছে কিন্তু ফলমূলটো এতিয়ালৈকে লাগা নাই সেইটোৱে আপোনালোকক আজি দেখাব লৈছোঁ ইয়াতে এজোপা যিটো আমি চুকা টেঙা বুলি কওঁ এজোপা চুকা টেঙাৰ গছ আৰু ইয়াতে কোমোৰাৰ হেন্দালি দিয়া আছে এইটো কোমোৰা লাগিছে এইটো কোমোৰা লাগিছে আৰু এটা সৰুকৈ লাগা আছে আৰু এইজোপা হৈছে বৰটেঙাৰ গছ এইবিলাক সৰু সৰু কলি আছে কোমোৰা এইটো এটা সৰু কলি বহাগ বিহুৰ ছিজনত যিটো আমৰলি টোপ ওলায় এইবিলাক আমাৰ বাৰীতে পোৱা যায় আমাৰ ঘৰটো যিহেতু গাঁৱত হয় চব বস্তু ঘৰত পোৱা যায় এইটো আমৰলি বাঁহ সেইটো এটা মই জুম কৰি দেখাই দিছোঁ এইটো এটা আমৰলি বাঁহ টেঙা গছত লয় আৰু আম গছ আৰু এইখিনিও ভোট জলকীয়াৰ পুলি হয় এনেদৰে প্লাষ্টিকৰ গ্লাছত গুটি ছিটিয়াই পিনে পুলি উলিওৱা হৈছে এইখিনি গোটেইখিনি ভোট জলকীয়াৰ পুলি এজোপা হৈছে নাৰিকলৰ গছ আৰু নাৰিকলৰ গছ বছৰি ওখ হৈ গৈ থাকে এতিয়া এইটো বহুত লাগি আছে কিন্তু অলপ আন্ধাৰ দেখাইছে ওপৰলৈ কেমেৰাটো কৰি দিলত আৰু এতিয়া বহুত লাগি আছে কেৰকেটুৱাও হৰাই কিন্তু আমি নাৰিকল তেনেকৈ কিনি নাখাওঁৱে ঘৰৰে নাৰিকল খাওঁ নাৰিকলৰ দামো বুলি শুনোহে কিন্তু কিনি পোৱা নাই এইবিলাক ঢেকীয়া আছে ঢেকীয়া আৰু এক মুঠা ওলাই যাব মই বুটলিব লাগিব এইবোৰ ঢেকীয়া ঘৰৰ বাৰীতে ঢেকীয়া আছে বাৰীখন ডাঙৰ হয় এইবোৰ ঢেকীয়া পাত ঢেকীয়া আৰু এইটো ঘৰৰ পুখুৰী হয় এইটোত আগতে আমি গাও ধুওঁ কিন্তু এতিয়া গা চা ধোৱা নহয় অলপ পানীটো এতিয়া লেতেৰা হৈ গৈছে আৰু ইয়াতে এজোপা আম গছ আছে আম গছজোপা বহুত পুৰণা হয় যেতিয়া পকে তেতিয়াহে খাবলৈ ভাল আৰু এইটো পুখুৰীত মাহঁতে মাছ ধৰিও খায় মাছ জিৰায়ো আচলতে আৰু এজোপা মই আমলখি গছ ৰুইছিলোঁ এইযোৰ নাৰ্চাৰীৰ পৰা পুলি কিনি অনাই হয় এজোপা আমলখি গছ এতিয়া ইমান ওখ হৈছে কেতিয়া লাগিব নাজানো আৰু ডাঙৰ হৈছে গছজোপা ইমান যেতিয়া চাপৰ আছিলে তেতিয়াই ৰোৱা আৰু তেতিয়া মোৰ দদৌ আছিলে দদৌৱে মানে বেৰি দিছিলে গছজোপা যাতে গৰু ছাগলীয়ে খাব নোৱাৰে তেতিয়া চাৰিওকাষে বেৰি দিয়া হৈছিলে এতিয়া ওখ হৈ গৈছে সেইকাৰণে বেৰাৰ কোনো প্ৰয়োজন নাই পুখুৰীত এনেকুৱা ধৰণৰ শাকো দিয়া আছে তামোলৰ যিবোৰ শাকো আৰু এইটো পানীতে আগতে আমি মূৰ ধুওঁ টিউবৱেলৰ পানীটো ইমান বেছি আইৰণ আছিলে আৰু সিফালে সিটো চাইডে পথাৰ আছে জেওৰা সিপাৰে আৰু বৰটেঙাৰ গছ কেইজোপা মানো আছে তাতো টেঙা লাগি আছে টেঙা কিছুমান মৌচুমী টেঙা আছে যিবোৰ যিটো বৰটেঙা হয় চুকা টেঙাৰ সমান চাইজৰো আছে সেইটো মিঠাই হয় বেলেগ প্ৰজাতিৰ থাকে আৰু এইটো হৈছে যিটো কমলা টেঙা সেইটো আকাৰৰ হয় সেইটো সাইজৰ হয় আচলতে এইবিলাক কুঁহিয়াৰ হয় কুঁহিয়াৰবিলাক বৰ বেছি এটা মিঠা নহয়
এইটো আমাৰ ভঁৰাল হয় আৰু গাঁৱৰ মানুহতো ভঁৰাল থকাটো কমন হয়। পথাৰৰ পৰা ধান আনিব, ভঁৰালত ৰাখিব। এইটো ভঁৰাল এইটো বনোৱা দিন হ'ল, আমাৰ ঘৰটো বনোৱা যিমান দিন হ'ল তাতকৈও পুৰণি হয় ভঁৰালটো। এইফালে ঘৰৰ জেওৰা কাষৰ পৰাই পথাৰ আছে। পথাৰ এইবিলাক বহুত দূৰলৈকে পথাৰেই আছে। এইবিলাক ধানবিলাক ধুনীয়া হৈছে। এইজোপা হৈছে হাতী ভেকুৰীৰ গছ আৰু এইজোপা হৈছে নৰসিংহ গছ। এজোপা বগৰী গছ আছে। বগৰী গছ। দুপৰ টেঙাৰ পাত কিডনী পাথৰৰ কাৰণে ভাল হয়। কিডনী পাথৰৰ কাৰণে এইখিনি ৰাতিপুৱা পিচি খাব পাৰি খালী পেটত, আৰু নহ'লে পাতখিনি উতলাই যেতিয়া পানী মানে এগিলাচ পানীত উতলালে যেতিয়া আধা গিলাচ পানী হ'ব তেতিয়া খাব পাৰি। এই গোটেইখিনি হৈছে জাহাজী কল, আৰু এইটো জাহাজী কল লাগিছে। এজোপা বগৰী, যিটো জুলাই মাহত বঙালী বগৰী বুলি আমি যিটো কওঁ, সেইটো এজোপা গছ। এতিয়া বাঁহ আছে ওচৰত, সেইকাৰণে গছজোপা বেছি ডাঙৰ হ'ব পৰা নাই, লাগিব পৰা নাই। আৰু এজোপা আছে জলফাই গছ। এজোপা মই নিজে ৰোৱা, এতিয়া অলপ ওখ হ'ল বাৰু। এইবিলাক জলফাই পাত, জলফাই গছ এজোপা কেতিয়াবা এদিন লাগিব আৰু। কিমান ওখ হ'ল চাই লওঁ এবাৰ। মই ঘৰলৈ যেতিয়াই আহোঁ বিয়াৰ পাছত, তেতিয়া সেই গছবিলাক সদায় এবাৰ চাই যাওঁ কিমান ডাঙৰ হৈছে। চাই মনটো ভাল লাগি যায়। আৰু এইটো আমাৰ খেৰৰ গঁৰাল। ইয়াতে খেৰ জাপি জাপি থয়। যেতিয়া আঘোণমহীয়া খেৰ বহুত বাঢ়ি যায় ধান ভৰাৰ পিছত, আমাৰ খেতি আছে, খেতি কৰাৰ পিছত ধানবিলাক লগালগ পথাৰৰ পৰা আনি মাহঁতে ধানকৈ থৈ যায় ভঁৰালত। আৰু ইয়াত কলডিল কেনেবাকৈ আছে নেকি মই দেখাম। কলডিল এটা দেখা পালোঁ। পুখুৰী পাৰতো কলগছ আছে। এইবিলাক ভীমকলৰ কলডিল চব টাইমত নাথাকে। এইবিলাক আজিকালি বজাৰত খুব কম পোৱা যায়। যিটো পাহাৰীয়া কলডিল সেইবিলাকে বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু ভীমকলৰ কলডিল বজাৰত থাকিলেও কিমান দাম লয়, এটাতে 100 টকা ওচৰা-ওচৰি আৰু কিমান দাম। সেইটো ভালদৰে দেখিছেনে কলডিল? মধুৰি দুজোপা একেবাৰে পুলিৰ পৰা লগোৱা হৈছিলে। পুলিটো কোনোবাই দিছিলে, আৰু এজোপা এতিয়া ইমানেই লাগে, মানে ৰোৱাৰ প্ৰায় 2 বছৰমান পাছতেই বহুত লাগে। খাবলৈও ভাল। এজোপা হৈছে, এজোপা কি আছিলে নামটো, ৰাবাব টেঙা। টেঙা পুৰা লাগি আছে। সৰি নগ'লেই হ'ল, কেৰ্কেটুৱাই হৰাই দিয়ে কেতিয়াবা। আৰু এজোপা ইয়াতো টেঙা লাগিছে, বৰটেঙা। এইটো হৈছে তেজমুৰি, যিটো তেজমুৰি গছৰ দাঁতত মাজিব পাৰি। এইবিলাক যিবিলাক ঠাৰি আছে, এইটো এতিয়া অলপ কাঁইটীয়া থাকে, সেইকাৰণে সাৱধানে ছিঙিব লাগে। এইটো যিটো ঠাৰি, এই ঠাৰিবিলাক দাঁতত ঘঁহিলে ভাল। হালধিবিলাক যেতিয়া খান্দিবৰ হ'ব, তাৰপিছত মাহঁতে শুকুৱাই লয়। শুকোৱাৰ পাছত মিললৈ পঠিয়াই দিয়ে, মিলত খুন্দে, আৰু এইখিনিয়ে বহুত দিন খাব পাৰে। এইখিনি গোটেইখিনি হালধি খেতি কৰিছে। আৰু এজোপা ডালিমৰ গছ আছে। এজোপা ডালিমৰ পাতবিলাক এনেকুৱা ধৰণৰ। এইটো ডালিমৰ পাত। এইবিলাক ভোট জলকীয়া লাগি আছে। ভোট জলকীয়াৰ গছ হয় এজোপা। পাতবিলাক এনেকুৱা ধৰণৰ থাকে। এজোপা হৈছে পনিয়লৰ গছ। পনিয়লৰ গছবিলাক কাঁইটীয়া থাকে, আৰু এজোপাৰ বহুত
চাপৰ থাকোঁতে গছজোপা ৰোৱা হৈছিলে যেতিয়া ইমানটো হাইটত আছিলে তেতিয়াই গছজোপা ৰোৱা হৈছিলে এতিয়া গছজোপা যথেষ্ট ওখ হৈছে অলপ চাপতে পাতবিলাক দেখাই দিছোঁ এইবিলাক পনিয়লৰ পাত হয় পুৰা কাইটিয়া গছ এইজোপা হৈছে শিলিখাৰ গছ ইমান ওখ হৈছে বেছি ডাঙৰ হোৱা নাই মাজতে গৰু ছাগলীয়ে খোৱাৰ কাৰণেও অলপ সৰু হৈ আছিলে পাতবিলাক এনেকুৱা হয় শিলিখা গছৰ এইবিলাক মচন্দৰী পাত হয় আৰু পাতবিলাক যেতিয়া বাৰিষা ছিজন থাকে বহাগৰ মাহত তেতিয়া বেছিকৈ অলপ পোৱা যায় কিন্তু এতিয়া অলপ খৰালিমহীয়া হ'লে মানে পাতবিলাক অলপ কমি যায় এইবিলাক ভেন্দি লাগি আছে ভেন্দিবিলাক বুঢ়া হৈ গৈছে এতিয়াতো ভেন্দিৰ ছিজনটো নাইকিয়া হৈছে এতিয়া যিবিলাক ঠাণ্ডা দিনত লগোৱা শাক লাই পালেং সেইবিলাক লগোৱাৰ ছিজন আহিছে আৰু ভেন্দিবিলাক আচলতে গুটিৰ কাৰণে ৰখা হৈছে গুটিবিলাক যেতিয়া বুঢ়া হ'ব তেতিয়া ৰাখি থ'লে নেক্সট ছিজনত সিঁচিবলৈ সুবিধা হয় এইবিলাক ভেন্দি গছৰ পাতবিলাক এনেকুৱা ধৰণৰ থাকে এইবিলাক বেঙেনা গছ হয় বেঙেনা এতিয়া লগা অলপ কমি গৈছে এইটো টাইমত অলপ শাকবিলাক কমি যায় এইটো সৰু বেঙেনা লাগি আছে এনেকৈ ক'ৰবাত এটা দুটা লাগি আছে কিন্তু এতিয়া বহুত বেছিকৈও লাগি থকা নাই এইটো হৈছে মিঠামৰা আৰু এটা আছে তিতামৰা এই তিতামৰাৰ পৰা মৰাপাতৰ ৰছী বনাব পাৰি এই গোটেইখিনি মিঠামৰা হয় এইটো টেঙামৰাৰ গছ হয় যিটো ৰঙা গছ ৰঙা পাতবিলাক এইটো হৈছে তিতামৰা যিটোৰ পৰা মৰাপাতৰ ৰছী বনাব পাৰি আৰু এইবিলাক বুঢ়া হোৱালৈকে থৈ দিয়ে তাৰপিছত আকৌ পানীত তিয়াই থয় তাৰপাছত মৰাপাতৰ ৰছী বনাব পাৰি সেইবিলাকে গৰুৰ পঘা হিচাপে ব্যৱহাৰ কৰা হয় মৰাপাতৰ ৰছীবিলাক এইটো হৈছে গছটো তিতামৰা এইবিলাক এইজোপা হৈছে লিচুৰ গছ আৰু গছজোপা যেতিয়া কিনি অনা হৈছিলে তেতিয়া লিচু এটা দুটামান লাগি আছিলে আৰু এতিয়া গছজোপা অলপ ঠালবিলাক বাঢ়িছে ডালবিলাক বাঢ়ি গৈছে পাতটো এনেকুৱা ধৰণৰ এইবোৰ নাৰ্চাৰীৰ পৰা কিনি আনিছিলোঁ প্ৰায় 80 to 100ৰ ভিতৰতে লৈছিলে পুলিটোৰ দাম আৰু এইফালে ঢাপত আছে এইবিলাক কয় এই পাতবিলাক যিবোৰ আছে এইবোৰ হৈছে তিতা ফুল এইবিলাক মাৰ্চ এপ্ৰিল ছিজনত তিতা ফুল ওলায় ফুলবিলাক আলুৰ লগত পিটিকা কৰি খাবলৈ ভাল হয় এইবিলাক আমাৰ ঘৰত এনেদৰে ঢাপত দিয়া হৈছে আৰু এটা পুলি কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা এইটো বৰ্তমান হাউলি গৈছে এইজোপা বগৰী ৰুইছিলোঁ বিলাতী বগৰী আছিলে কিন্তু গছজোপা মানে ওখ হৈছে বাৰু কিন্তু এইবিলাক ইয়াত লাগিব নে নালাগে সেইটো গম নাপাওঁ পাতটো এনেকুৱা ধৰণৰ হয় এজোপা বগৰী মোৰ ব্লগটো ইমানতে সামৰি দিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰি দিব এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আন এটি ভিডিঅ'ত পুনৰ লগ পাম বাই বাই